Viksit Bharat Sankalp Yatra फालिदों दिनै लाइजारफां बियाबनि बेन्दोंआव थानाय निजबेटना BCDCआव दिनै सानसेनि हाबाफारि लानानै तामुलपुर जिल्ला बेंगिरिनि बानजायनायाव विकसित भारत संकल्प यात्राखौ खुंदों। बे हाबाफारिनि गेजेरजों सोरखारनि मोनफ्रोमबो बिफानखौ लानानै रायजो राजानि सिगाङाव मोनफ्रोमबो बिथांखिफोरखौ गुवारै सावरायनाय जायो। जेरै बेसेन लायालासिनो सावस्रि नायबिजिरनाय आयुष्मान कार्ड, गोग्गो लोंग्रा दै, PMAYG रेशन कार्ड बायदि बायदि बिथांखिफोरखौ माबोरै मोननाय जायो आरो थालांनाय सुबुंफोरनो मावफुंनाय हाबाफारि लायो। बे हाबाफारियाव बाहागो लायो आसामनि केबिनेट मन्त्रि पीयूष हाजरिका बिथाङा बाहागो लानानै गुवारै बिबुंथिनानै होयो थालांनाय खामानिफोरखौ रायजो राजानि थाखाय थाबैनो मावनानै होनो थाखाय गोख्रों बिथोन होयो तामुलपुर जिल्ला बेंगिरि बिथांमोनखौ। बे हाबाफारियावनो बाहागो लायो बिटिआरनि मावफुं सोद्रोमा रनेन्द्र नार्जारी, बिटिआरनि EM धर्मनारायण दास, MLA सुशांत बरगहाय बिथांजों लोगोसे गरेस्वर खाजोना बेंखन मावख'नि मावख'गिरि मानब ज्योति बरा बिथांमोनजों मोनफ्रोमबो बिफाननि मावख'गिरि आरो ओनसोलनि रायजो राजाया बे हाबाफारियाव बाहागो लायो। বিকশিত ভাৰতবৰ্ষৰ এটা অভিনৱ কাৰ্যসূচীত মই এই নিজবেটনা পঞ্চায়তত অংশগ্ৰহণ কৰিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ অন দ্য স্পটত মানুহক সহায় কৰিব পাৰে ইয়াত তাৰ এটা অত্যন্ত উৎকৃষ্ট উদাহৰণ। আমি ইয়াতে মেডিকেল চেকআপ কৰিম, ইয়াতে আধাৰ যদি কাৰ্ড লাগে তাৰপৰা আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰী কিবা সুবিধা আয়ুষ্মান কাৰ্ড কোনোবাই নাই পোৱা নেকি, কোনোবাই কৃষক সন্মান নিধি পোৱা নাই নেকি, ইয়াতে এণ্ট্ৰি কৰিব। অলপ আমাৰ প্ৰথম দিনা জানাবোৰত অলপ অসুবিধা হৈছে, মানুহখিনিও অলপ অসুবিধাত পৰিছে, কিন্তু অহা পৰহিলৈ ইয়াতে আকৌ এটা কেম্প হ'ব সকলো মানুহক সহায় কৰিবলৈ যিমান পাৰোঁ যত্ন কৰা। তিনি ৰাজ্যত পৰাজয়বৰণ কৰা কংগ্ৰেছৰ কৈছে যে অসমত এই মুহূৰ্তত নিৰ্বাচনলৈ ক'ত গ'লে কেতিয়া মইতো শুনা নাইকিয়া হৈ গ'ল দেখোন। ভূপেন বৰাই দেখোন পলাই দিলে। ভূপেন বৰাই এইকেইদিন টিভিত নোলোৱা হৈ গ'ল। 3 তাৰিখেতো নোলালে, 3 তাৰিখেতো লিষ্ট দিয়াৰ কথা আছিলে ক'ত ক'ত কংগ্ৰেছ জিকিব, হয়নে? ডাঙৰ ডাঙৰ কথা 3 তাৰিখে চাই ল'ম, দুৰ্যোধনৰ ভাও লৈ দুঃশাসনৰ ভাও লৈ ডাঙৰ ডাঙৰকৈ চিঞৰিছিল 3 তাৰিখে চাই ল'ম, 3 তাৰিখে চাৰ্চ কৰি দিম। আমাকতো ভয়ে খুৱাইছিলে। 3 তাৰিখে তেওঁলোক কি হ'ল, পাম যোৱা বেলুন হৈ গ'ল। 3 তাৰিখৰ পৰা এদিন মুখলজ্জা ৰাখিবলৈ ভূপেন বৰা ডাঙৰে টিভিলৈকে আহিলে। আজি 6 দিন অহা নাই। তেওঁক মাতক আকৌ সোধক এতিয়া ক'ত ক'ত জিকিব এটা আপোনালোকে উত্তৰ। নগাঁৱতে হেৰিটো কৰিব পাৰে, অকল মুছলমানৰ ভোট আছে বুলি, বাকী ক'তো কৰিব নোৱাৰে। গুৱাহাটীত কোন কেণ্ডিডেট শুনিছে নেকি? আপোনালোকৰ সমষ্টিত এই মঙলদৈ ওদালগুৰিত কোন কেণ্ডিডেট শুনিছে নেকি? শোণিতপুৰত কোন কেণ্ডিডেট শুনিছে নেকি? নগাঁৱত অকল কাজিয়া, কাৰণ নগাঁৱত মুছলমান ভোট আছে। মুছলমান ভোট নথকা জেগাত কংগ্ৰেছ যাব।